আমি আনুষ্ঠানিকভাৱে কৰিবৰ বাবে প্ৰধান মুখ্যমন্ত্ৰী মহোদয়ে আগবাঢ়িছে। আৰু এই বৰ্ষপূৰ্তি কি ক'ব আজি এটা বছৰ সম্পূৰ্ণ হ'ল আজি বিটিআৰ চৰকাৰৰ তৰফৰ পৰা আমি আমাৰ বিটিআৰ চুক্তিৰ এবছৰীয়া যিটো বৰ্ষপূৰ্তি এইটো আমি যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁ আৰু আজি 4খন জিলাতে বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক বাৰেবৰণীয়া যিটো সাংস্কৃতি ইয়াৰ এটা ডেমনষ্ট্ৰেশ্যন এটা প্ৰগ্ৰাম লোৱা হৈছে কাৰণ সেই জনগোষ্ঠীবোৰৰ যিটো কালাৰফুল কালচাৰ সেইটো শ্ব'কেছ কৰাৰ কাৰণে বহুত সময়ত মানে সুবিধা দিয়া নহয় তো সেইকাৰণে আমি সকলো জনগোষ্ঠীৰ সেই সাংস্কৃতিবিলাক যাতে এটা শ্ব'কেছ কৰিব পাৰে মানুহবিলাক দেখাব পাৰে কি আমাৰ এনেকুৱা সাংস্কৃতি আছে সেইখিনিক সুবিধা দিয়াৰ কাৰণে 4খন জিলাতে ইয়াত এই সাংস্কৃতিক শোভাযাত্ৰা বা সাংস্কৃতিক ডেমনষ্ট্ৰেশ্যনটো লোৱা হৈছে আৰু আজি সফলভাৱে এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। আমি বিচাৰিছোঁ কি বড়োলেণ্ডৰ ভিতৰত যিখিনি জাতি জনগোষ্ঠী আছে সকলোৰে সংস্কৃতি জীৱিত থাকিব লাগে আৰু সংস্কৃতিৰ বিভিন্ন দিশত আগবাঢ়ি যাব লাগে সেইটো আমি বিচাৰোঁ আৰু সেই সংস্কৃতিবিলাক অকল মানে আমাৰ অঞ্চলত নহয় ৰাজ্যখনত নহয় দেশত নহয় সেইটো বিশ্বৰ দৰবাৰত সেইটো প্ৰতিষ্ঠা হ'ব লাগে গোটেই বিশ্বই জানিব লাগে যে ইয়াত ৰাভা সংস্কৃতি আছে গাৰো আছে মদাহী আছে বড়ো আছে শৰণীয়া আছে আদিবাসী আছে গোৰ্খা আছে এইবিলাক সংস্কৃতি যিটো আছে আমাৰ কালাৰফুল কালচাৰ সেইটো মানে গোটেই পৃথিৱীৰ মানুহবিলাক জানিব লাগে আৰু তেতিয়াহ'লে আমি কিছুমান ইয়াত প্ৰগ্ৰাম ল'ব লাগিব আৰু সেইকাৰণে আমি প্ৰথম বছৰতে আমি তেনেকুৱা সাংস্কৃতিক যিটো কাৰ্যসূচী এইটো লোৱা হৈছে আৰু অনাগত দিনত এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে কোকৰাঝাৰত এটা 5দিনীয়া ডাঙৰ এটা কালচাৰেল এটা প্ৰগ্ৰাম হ'ব য'ত নেকি ইথনিক কালচাৰবিলাকৰ তাতে সেমিনাৰ হ'ব আলোচনী হ'ব আৰু বিভিন্ন মানে গীত মাত যিখিনি আছে ইয়াত শ্ব'কেছ কৰাৰ কাৰণে কোকৰাঝাৰত 5দিনীয়া কাৰ্যসূচী আমি ল'বলৈ বিচাৰিছোঁ যাতে আমাৰ অঞ্চলৰ বিভিন্ন সংস্কৃতিটো বিশ্বৰ দৰবাৰত আমি জীৱিত ৰাখিব পাৰোঁ আৰু প্ৰতিষ্ঠা কৰিব পাৰোঁ। চাওক বিটিআৰ যিটো চুক্তি এইটো সবচে ক্ষিপ্ৰতাৰে ৰূপায়ণ হৈ গৈ আছে আজিৰ তাৰিখত যদি চাবলৈ যায় কৰোনা ভাইৰাছৰ সময়তো বিভিন্ন কাম কাজ ইয়াৰ চলি আছিলে আৰু এইকাৰণে আজি বিভিন্ন দফা ইয়াত ৰূপায়ণ হ'বলৈ গৈ আছে আৰু আমি আশা কৰিছোঁ কি যোৱাকালি গৃহমন্ত্ৰী মহোদয়ে কৈ যোৱাৰ নিচিনা কম সময়ৰ ভিতৰতে বাকিখিনি যিটো ক্লজ আছে সেইখিনিও ৰূপায়ণ হ'ব ইয়াত মেজৰ এটা ক্লজ আছে যে আৰ্টিকেল 282 ইমপ্লিমেণ্ট হ'ব লাগে সেইটো হ'লে আমাৰ কাউন্সিল এৰিয়াত ডাইৰেক্ট ফাণ্ডিং হ'ব তো সেইকাৰণে আমি ইয়াৰ লগতে আৰু বহুখিনি দফা আছে এই দফাবিলাক অসম চৰকাৰ ভাৰত চৰকাৰৰ যিহেতু প্ৰতিশ্ৰুতি আছে আমি আশা কৰিছোঁ যে অতি শীঘ্ৰে এইটো আখৰে আখৰে ৰূপায়ণ হ'ব।